माजबादनि एमएलए शरण बर'आ सुब्रत काप जोलुर गेलेगिरि जनाली सेनखौ फाहामथायनि थाखाय राङारि मदद होदों। माजबाद पुहराबारिनि थागिबि बिकास सेननि फिसाजो जनाली सेन बिथाङा 2023 मायथाइयाव माजबाद स्पर्ट्स एसोसिएशननि आइजो जोलुर हानजानि केप्टेन आरो माजबादनि पुहराबारिनि थागिबिमोन। बिथांनो माजबादनि एमएलए शरण बर'आ 50,000 रां अनसुंथाइ होदों। माखासे दान सिगां जोलुर गेलेबाय थानाय समाव बिथांनि आगदा आथिङाव दुखु मोननायनि जाउनाव डक्टरा आथिंनि थाखाय सार्जारि खालामनो सुबुरुन होदोंमोन। आथिखालाव जनालीआ फोथाराव थांनो हानायनि थासारियाव गैया। एमएलए शरण बर'आ हेफाजाब होनायनि उनाव जनालीनि आथिंखौ सार्जारि खालामनायनि थाखाय साखाफारा खालामदों। जनालीनि नखरजों लोगोसे माजबाद स्पर्ट्स एसोसिएशननि हेमन्त दैमारी, दिनेश राभा आरो बिद्या राभाया जायगानि सासे गेलेगिरिखौ मदद खालामनायनि थाखाय एमएलए बिथांखौ साबायखर बावदों। एमएलए ছাৰক মই ধন্যবাদ জনাইছোঁ যে মোৰ ভৰিটোৰ কাৰণে ইমান খৰচ দিছে আৰু আগে পিছেও মোক দিয়ে আছে আৰু চায়ো কিবা এটা প্ৰব্লেম হ'লে চাই আৰু আমাৰ হেমন্ত ছাৰ আৰু দিনেশ ছাৰ এফালে বিদ্যা ছাৰকো মই থেংক ইউ জনাইছোঁ আৰু ছাৰকো থেংক ইউ জনাইছোঁ যে মোক ইমানটো সহায় কৰি দিবৰ কাৰণে আগবাঢ়িব পাৰিম আৰু ছাৰলোকৰ আশীৰ্বাদে মই আৰু ইয়াৰ যিমান পাৰোঁ আকৌ আগবাঢ়িব কাৰণে চেষ্টা কৰিম। এইটোৰ কাৰণে ছাৰহঁতক মই ধন্যবাদ জনাইছোঁ ছাৰ। আৰু মোৰ মা দেউতাকো আশীৰ্বাদ লাগে মোক যাতে মই যিমানকৈ আগবাঢ়িছোঁ ইয়াৰকৈ বেছি আগবাঢ়িব পাৰিম। এইটোৰ কাৰণে মোৰ ভৰি বেয়া হোৱাৰ কাৰণে মই 1 বছৰ ৰেষ্ট ল'ব হৈছে। এতিয়া অপাৰেশ্যন হ'ব বুলি ছাৰহঁতে অলপ হেল্প কৰাৰ কাৰণে মোৰ অপাৰেশ্যন হৈ যাব বুলি কৈছে ছাৰে, কিন্তু এতিয়া হ'লে মই ইয়াৰকৈ বেছি কষ্ট কৰি বেছি আগবাঢ়ি যাব এতিয়া ভাল হ'ব কাৰণেতো অলপ টাইম লাগিবই মোক, আৰু মই যদি ভাল হৈ যাম ভালে ভালে তেনেহ'লেতো মই ছাৰক আৰু বেছিকৈ কিবা কৰিম আৰু ধন্যবাদ জনাম আৰু যাতে হয় আৰু আহি কিনে ছাৰক দেখাম যে মই ইমানটো কৰিব পাৰিছোঁ আৰু কৰিম ছাৰ বুলি ক'ম আৰু এইটোৱে ধন্যবাদ দিছোঁ। মই আমাৰ মাজবাদ সমষ্টিৰ পুহৰাবাৰী গাঁও আমাৰ জনালী সেন, মা দেউতাৰ নাম মই নিপেন সেন, বিকাশ সেন আৰু মাতৃ ববী সেন। তেখেতসকলৰ ঘৰত আহিছোঁ। জনালী সেন বৰ্তমান ক্লাছ 10ত পঢ়ি আছে। তাই ফুটবল প্লেয়াৰ। ইতিমধ্যে অসমৰ হৈ সুব্ৰত কাপ খেলিছে 2023 চনত, আৰু ইতিমধ্যে স্কুল নেশ্যনেল গেমছ 2023 এইটোও খেলিছে। ক'বলৈ গ'লে জনালী সেন মানে under-17 ইণ্টাৰনেশ্যনেল প্লেয়াৰ হয়। তো এই হিচাপে আমাৰ সম্পদ হয় জনালী সেন, কিন্তু আমাৰ কি হ'ল দুখ লগা বিষয়, তাই 1 বছৰ আগত সন্তোষ ট্ৰফি খেলাৰ সময়তে চাগে এই খেলা সময়তে দুখ পাইছিলে আৰু তাৰ পৰা খেলৰ পৰা বিৰত থাকিব লগা হ'ল। চিকিৎসা কৰি মেলি গম পালোঁ যে লিগামেণ্টটো ছিঙিছে, যাৰ ফলত এতিয়া ইমান প্ৰতিভা থকা ছোৱালী মানে খেলৰ পৰা আঁতৰি থাকিব লগা হৈছে। তো এই খবৰটো মোক আমাৰ মাছা তৰফৰ পৰা আমাৰ হেমন্ত दैमारी ডাঙৰীয়া আৰু দিনেশ ৰাভা ডাঙৰীয়া আৰু তেখেতসকলৰ যিমানখিনি কৰ্মকৰ্তা তেখেতসকলে মোক জনাইছিল। মই অত্যন্ত দুখ পাইছিল, যিহেতু জনালী সেন বহুত প্ৰতিভা থকা এটা প্লেয়াৰ হয় আৰু ঘৰখনৰ যথেষ্ট বেয়া বেকগ্ৰাউণ্ড বুলি ক'ব লাগিব, আৰ্থিকভাৱে দুৰ্বল, কিন্তু তাই যে আমাৰ কাৰণে এটা সম্পদ হ'ব পাৰে এইটো আমি বুজি পাওঁ। ইয়াৰ ওপৰত মানে আমাৰ যথেষ্ট মানে কি বুলি কয় আশা এটা আছিল, কিন্তু এইখিনি হোৱাৰ কাৰণে খেলৰ পৰা বিৰত থাকিব লগা হৈছে। তাৰ কাৰণে আমি চিন্তা কৰিলোঁ, আমাৰ যিমানখিনি মাছাৰ সদস্য দিনেশ ৰাভা, আমি হেমন্ত दैमारी আৰু ইফালে বিদ্যা ৰাভা, আমি কথা পাতিলোঁ। কথা পাতি
আমি ডিচিশ্যন ল'লোঁ কি কিবা নহয় কিবা এটা কৰিব লাগিব তাৰ কাৰণে আমি তেনেকা কথা পাতি মেলি ব্যৱস্থা কৰি আমি সিদ্ধান্ত ল'লোঁ আৰু কিছু ব্যক্তিও যেহেতু আগবাঢ়ি আহিল আমাৰ ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ যোৱা আমাৰ সাৰ্কেল অফিচাৰ সন্মানীয় প্ৰাঞ্জল বৰা তেখেতেও আগবাঢ়ি আহিলে ইতিমধ্যে তেখেতে যোৱা হৈ থকা সময়ত চিকিৎসা কৰাৰ ক্ষেত্ৰত গোটেইখিনি খৰচা বহন কৰিছে তো তাৰ কাৰণে আমি একেলগে আমি সিদ্ধান্ত ল'লোঁ যে ভাল কৰিবই লাগিব তাৰ কাৰণে আজি মই জোনালী সেনৰ ঘৰত আহি আৰ্থিক অনুদান মই আগবঢ়াইছোঁ মোৰ তৰফৰ পৰা আৰু কি কয় প্ৰাঞ্জল বৰুৱা তেখেতেও আগবঢ়াব আৰু আমাৰ যিমানখিনি মাছাৰ সদস্যসকল সকলোৱে আগবঢ়াব আৰু ইতিমধ্যে আমি আন্দাজ কৰিছোঁ জোনালী সেনৰ অপাৰেশ্যন হৈ যাব আৰু ইতিমধ্যে ডক্টৰৰ লগত কথা পাতাও হৈ গ'ল অপাৰেশ্যনৰ যিমান খৰচা আমাৰ মিলি যাব নহয় মিলি যোৱাৰ পিছত মানে অপাৰেশ্যনটো শেষ হৈ যাব আৰু আশা ৰাখিছোঁ ভগৱানে যাতে সাকসেস কৰে অপাৰেশ্যনটো সহায় কৰে তাৰ কাৰণে মই প্ৰাৰ্থনাও কৰিছোঁ আৰু আমাৰ বহুত আশা সোনকালে ভাল হৈ জোনালী সেন আকৌ সুস্থ হৈ ভালকৈ খেলিব পাৰিব আৰু জোনালী সেনটোকে আমি আদৰ্শ হিচাপে লৈ পেলাই আমাৰ এই মাজবাট অঞ্চল বা ওদালগুৰি অঞ্চলৰ ল'ৰা ছোৱালীসকলক যাতে আমি ইনস্পিৰেশ্যন দিব পাৰোঁ যে জোনালী সেনৰ নিচিনা কষ্ট কৰিব লাগে আৰু কষ্ট কৰি মানে আগবাঢ়ি যাব লাগে আৰু নিজৰ জীৱনটো প্ৰতিষ্ঠা কৰিব লাগে এইটো আমি জোনালীক আদৰ্শ হিচাপে কৰিব বিচাৰিছোঁ তো জোনালী সেনক মই বহুত বহুত শুভেচ্ছা যাচিছোঁ মাজবাটনিफ्राय जतेनाथनि रिपर्ट NBT लाइभ